বিষ্ণুৰাভা, তুমি কিয় উঠা নাই? বিষ্ণুৰাভা, তুমি কিয় এপৰলৈকে শুই আছা? তুমি ভাগৰুৱা হৈ শুই থাকিলে জনতাৰ গান গাব কোনে? তোমাৰ অবিহনে মোৰ তপত লোটক মচা পো আৰু নাই। তোমাৰ অগ্ৰজ ভাইহঁতে তোমাৰ দৰে মাটি আৰু মানুহৰ গান নেগায়। মোৰ পেটৰ পো হৈ মোৰ কলিজাৰ তেজ শুহি শুহি খায়। সিহঁত মোৰ বুকুৰ এফাল হৈও বিন্দু মাত্ৰও মোৰ কথা নাভাবে, নুবুজে। স্বাৰ্থ পূৰণৰ খাতিৰত সিহঁতে মোক বিক্ৰী কৰে, শৰীৰটো বন্ধকত দিয়ে। আৰু সিহঁতেও উপভোগ কৰি ৰাতিবোৰ ৰঙীন কৰে। ৰাতিপুৱা মোক মা বুলি মাতে। বিষ্ণুৰাভা, তুমি এতিয়াও কিয় উঠা নাই? তোমাৰ জননীৰ যন্ত্ৰণা দেখিও তুমি কেনেকৈ শুই আছা বোপাই? মোৰ সোণ, তুমি উঠা। চহা মানুহবোৰে কেনেকৈ কান্দিছে চোৱা। এই লম্পটবোৰৰ পৰা আমাক ৰক্ষা কৰা, নহলে সিহঁতে আমাৰ কলিজাৰ কেঁচা তেজ শুহি শুহি খাব। তুমি উঠা, মাটি আৰু মানুহৰ গান গোৱা। বিষ্ণুৰাভা, তুমি উঠা।